বেয়া হ'বলৈ শিকক, তেতিয়াহে আপোনাৰ ভাল হ'ব। সৰুৰে পৰাই ঘৰত হওক বা বাহিৰত ডাঙৰ মানুহে শিকাই আহিছে যে ভাল হওক, ভাল হৈ থাক, মানুহক সহায় কৰ, মানুহৰ লগত মিলিজুলি থাক, মানুহক ভাল ব্যৱহাৰ কৰ, শান্ত হৈ থাক, ডাঙৰৰ মুখে মুখে বেছি কথা নকবি, চিধা চিধি ল'ৰা হৈ থাক। কিন্তু ইমান দিন শান্ত হৈ থাকি, ভাল হৈ থাকি, বেলেগক সহায় কৰি, সন্মান কৰি কি পালে আপুনি? যাক সহায় কৰিলে সিয়েই আপোনাৰ পৰা আঁতৰি আপোনাৰ বদনাম কৰিলে। যাৰ লগত ভাল ব্যৱহাৰ কৰিলে সিয়েই আপোনাৰ মুখৰ আগত হাঁহি থৈ গ'ল। বহুত হ'ল, এতিয়া আৰু চিধা হৈ থাকি লাভ নাই। এতিয়া অলপমান বেকা হোৱাৰ সময়। চিধা হৈ দুনিয়াখন বহুত চালে আপুনি, এতিয়া অলপমান বেকা দৃষ্টিৰে দুনিয়াখন চোৱাৰ সময়। এতিয়া মূৰ তল কৰি বেছি ভদ্ৰ দেখুওৱাৰ সময় নহয়। এতিয়া মূৰ ওপৰ কৰি চকুত চকু থোৱাৰ সময়। নিজৰ ভুল নথকা স্বত্তেও এতিয়া মূৰ তল কৰি মুখ বন্ধ ৰখাৰ সময় নহয়। এতিয়া প্ৰতিটো কথাৰে উত্তৰ দিয়াটো জৰুৰী। এটা কথা মনত ৰাখক, যিডাল গছ চিধা হয় সকলোতকৈ আগত সেইডাল গছকেই কটা হয়, আৰু তেৰা বেকা কাঁইট থকা গছ সহজে কাটিব নোৱাৰি। গতিকে বেছি চিধা নহ'ব, বেছি ভাল দেখাবলৈ নাযাব। আজিৰ যুগত অলপমান বেয়া হ'বলৈ শিকক। কিন্তু ভাল হৈ থকাত আপত্তি কি? আৰু বেয়া হোৱাত লাভ কি? আৰু আপুনি বেয়া কেনেকুৱা ক্ষেত্ৰত হ'ব লাগে বা কেনেধৰণে হ'ব লাগে? বেয়া হোৱা মানে আপোনাক বেয়া মানুহ হ'বলৈ কোৱা নাই, আপোনাক মাৰপিট গুণ্ডামি কৰিবলৈ কোৱা নাই, কাৰোবাক অপমান কৰিবলৈ কোৱা নাই। আপুনি বেয়া হওক, যদি কোনোবাই আপোনাৰ ছেল্ফ ৰেচপেক্টত আঘাত কৰিছে তেনেকুৱা মানুহৰ ওচৰত আপুনি বেয়া হওক। কাৰোবাৰ ভুল দেখিছে সেই ভুলটোত মাত মাতক। লাগিলে আপোনাক যিমানেই বেয়া নাপাওক তাৰ বাবে, আপুনি বেয়া বনি যাওক সিহঁতৰ ওচৰত, একো কথা নাই। তথাপিতো তেনেকুৱা মানুহৰ ওচৰত নিজকে সৰু নকৰিব। কোনোবাই যদি আপোনাক শোষণ কৰিছে, আপোনাৰ পৰা সুবিধা আদায় কৰিছে, তেনেধৰণৰ মানুহৰ ওচৰত বেয়া বনাওক। কোনোবাই আপোনাৰ মিছা বদনাম গাই ফুৰিছে, আপোনাৰ পিছফালে আপোনাৰ বদনাম কৰি ফুৰিছে, তেনে মানুহৰ ওচৰত আপুনি বেয়া হওক। তেনেকুৱা মানুহে আপোনাক যিমান বেয়া বুলি ভাবিলেও আপোনাৰ একো আহে বা নাযায়। গতিকে তেনেকুৱা মানুহৰ কিছুমান কথাত আপুনি মাত মাতক। কাৰো ওচৰত আঁঠু কঢ়াৰ দৰকাৰ নাই। আপোনাৰ নিজৰ ওপৰত, নিজৰ কৰ্মৰ ওপৰত যদি বিশ্বাস আছে, তেনেহ'লে এই দুটকীয়া কথা কোৱা সস্তীয়া মানুহবোৰে আপোনাৰ একো কৰিব নোৱাৰে। অলাগতিয়াল কথা কোৱা সস্তীয়া মানুহে আপোনাৰ জীৱনটোক নিৰ্ধাৰণ কৰিব নোৱাৰে। আপোনাৰ জীৱনৰ ভাগ্য আপুনি নিজে নিৰ্ধাৰণ কৰিব। কাৰো ওচৰত মূৰ তল কৰাৰ প্ৰয়োজন নাই। আপুনি যিমান নিজকে সৰু বুলি ভাবিব, সিমানেই মানুহে আপোনাক তলত ৰাখিবলৈ বিচাৰিব। আপুনি যিমান চিধা চাধা এটা ভদ্ৰ মানুহ হ'ব বিচাৰিব, সিমানেই আপোনাক কিছুমান মানুহে হেঁচা মাৰি ধৰিব। আপোনাৰ কি নাই যে আপুনি ইমান সৰু হৈ থাকিব বেলেগৰ ওচৰত? আপোনাৰ কেৱল টকাহে নাই মাত্ৰ, বাকী বেলেগ মানুহৰ যি আছে সেই সকলোখিনিয়েই আপোনাৰ লগত আছে। আপোনাৰ যোগ্যতা আছে, কাৰণ টকাৰে কেতিয়াও যোগ্যতা নিৰ্ধাৰণ কৰিব নোৱাৰি। গতিকে নিশ্চয় আপোনাৰ যোগ্যতা আছে। গতিকে নিজকে ইমান সৰু বুলি ভবাৰ কোনো প্ৰয়োজন নাই। গতিকে এতিয়াৰ পৰা বেছি চিধা হৈ থকাৰ প্ৰয়োজন নাই, বেছি ভদ্ৰ আৰু ভাল দেখুওৱাৰ প্ৰয়োজন নাই সকলোৰে আগত। য'ত যেনেকৈ কথা ক'ব লাগে তেনেকৈ কওক, য'ত যেনেকুৱা হ'ব লাগে তেনেকুৱা হওক। কোনোবাই সন্মান দিলে আপুনিও সন্মান দিয়ক, আৰু কোনোবাই যদি আপোনাক অপমান কৰে আপুনিও চকুত চকু থৈ উত্তৰ দিয়ক। নিজৰ আত্মসন্মানৰ কাৰণে, নিজৰ অধিকাৰৰ কাৰণে মাত মাতিলে যদি কোনোবাই আপোনাক বেয়া বুলি কয়, ক'ব দিয়ক। মাত্ৰ নিজৰ মতে জীয়াবলৈ শিকক। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব। আজিলৈ ধন্যবাদ।